আমার শিক্ষামন্ত্রী ডাঙৰীয়া দেৱে আমাৰ 2026-27 বিত্তীয় বৰ্ষত শিক্ষা বিভাগটো চলাবৰ কাৰণে যিখিনি বাজেট তেখেতে উত্থাপন কৰিছিলে ইয়াৰ বিৰোধিতা কৰি পেলাই আমাৰ বিৰোধী দলৰ পৰা যেটো নেকি এটা কৰ্তন প্ৰস্তাৱ আনিলে মই এই কৰ্তন প্ৰস্তাৱটো বিৰোধিতা কৰি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া দেৱে যিখিনি পুঁজি চৰকাৰৰ পৰা আজি বিচাৰিছে তাৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই মোৰ ইয়াত যিখিনি মোৰ অনুভৱ মোৰ অভিজ্ঞতা আৰু মোৰ সমৰ্থনৰ যিটো যুক্তিযুক্ততা দাঙি ধৰিবৰ কাৰণে থিয় দিছোঁ। আমি সকলোৱে জানো যে যোৱা 2016 চনৰ পৰা আমাৰ বৰ্তমানৰ বিজেপিৰ নেতৃত্বাধীন যিটো নেকি এটা NDA চৰকাৰ আছে সেই চৰকাৰখনে অসমত শিক্ষাৰ ক্ষেত্ৰত এটা আমূল পৰিৱৰ্তন আনিবৰ কাৰণে বলিষ্ঠ পদক্ষেপ আৰু নীতি গ্ৰহণ কৰি পেলাই কাম কৰি আহিছে। সংস্কাৰমূলক যথেষ্ট কিছুমান পদক্ষেপ লোৱা হ'ল। চাকৰি বাকৰি আমাৰ শিক্ষক নিযুক্তি দিয়াৰ পৰা আৰম্ভ কৰি আমাৰ স্কুলবিলাকৰ প্ৰভিন্সিয়েলাইজেশ্যন কৰাৰ পদক্ষেপ লোৱাৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনি নিৰ্মাণৰ যিখিনি ব্যৱস্থা লোৱা হ'ল এটা ঐতিহাসিক পদক্ষেপ হিচাপে এইখন চৰকাৰে ধাৰাবাহিকভাৱে আজিলৈকে লৈ থকাটো আমি সকলোৱে জানো। এই চৰকাৰখনে অহাৰ আগতে অসমৰ যেটো শৈক্ষিক ব্যৱস্থা ইয়াৰ অৱস্থা যথেষ্ট শোচনীয় আছিল বুলি আমি ক'ব পাৰোঁ। কিন্তু সেই চৰকাৰখনে অহাৰ পাছত আমাৰ এই NDA চৰকাৰখনে অহাৰ পাছত আমি দেখিবলৈ পাইছোঁ যে অসমৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে বাহিৰত গৈ পেলাই তেখেতসকলে যাতে শিক্ষা ল'বলৈ শিক্ষা গ্ৰহণ কৰিবলৈ যাতে বাধ্য নহয় অসমৰ ছাত্ৰ ছাত্ৰীসকলে অসমখনতে ভাল এটা শৈক্ষিক পৰিৱেশত ভাল এটা শিক্ষা অনুষ্ঠানবিলাকত পঢ়ি নিজৰ জীৱন গঢ়িবৰ কাৰণে যিখিনি ব্যৱস্থা যিখিনি সুযোগ দিয়াৰ কাৰণে প্ৰয়োজন আছে সেইখিনি প্ৰয়োজনীয়তা পূৰণ কৰিবৰ কাৰণে চৰকাৰখনে যথেষ্ট পদক্ষেপ লৈছে। আমি সকলোৱে জানো যে আজি আমাৰ এই চৰকাৰখনে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া দেৱ আৰু অসমৰ আমাৰ শক্তিশালী মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ যৌথ নেতৃত্বত আজি যথেষ্ট পৰিৱৰ্তন হৈছে। যথেষ্ট শিক্ষাৰ ক্ষেত্ৰত বিপ্লৱ আৰু সংস্কাৰ অহাটো আমি দেখিবলৈ পাইছোঁ। গোটেই অসমত আজি শিক্ষা অনুষ্ঠানবিলাকৰ যিটো আমাৰ অৱস্থা যথেষ্ট ভাল হৈছে। আমাৰ RIDFৰ দ্বাৰা SOPDৰ দ্বাৰা এই পুঁজি ব্যৱহাৰ কৰি অসম চৰকাৰখনে যেনেকুৱা ধৰণৰ উন্নত মানৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিছে সঁচাকৈ অসমৰ বাহিৰত থকা আন ৰাজ্যবিলাকতো তেনেকুৱা ধৰণৰ শিক্ষা অনুষ্ঠানবিলাকৰ আজি আন্তঃগাঁথনি উন্নত মানৰ নিৰ্মাণ কৰাটো দেখিবলৈ পোৱাটো যথেষ্ট কম বুলি মই ক'ব খোজোঁ। সেইটো এটা পৰিৱৰ্তন, সেইটো এটা সংস্কাৰ, সেইটো এটা বিপ্লৱ বুলি আমি ক'ব পাৰোঁ। সময়ে সময়ে আমাৰ শিক্ষা অনুষ্ঠানবিলাকত শিক্ষকসকলৰ যিটো আমাৰ শ্বৰ্টেজ সেইবিলাক পূৰণ কৰিবৰ কাৰণে ঠেট পৰীক্ষা পাতাৰ দ্বাৰা দি এপইণ্টমেণ্ট দিয়া হৈছে আৰু প্ৰয়োজনীয় শিক্ষকসকলৰ নিযুক্তিৰ দ্বাৰা দি ছাত্ৰ ছাত্ৰীসকলৰ উচিত শিক্ষা লাভ কৰাৰ বেলেকাত আজি চৰকাৰখনে এটা সহায়ৰ ব্যৱস্থা কৰা হৈছে। সেইটো এটা প্ৰশংসনীয় পদক্ষেপ। আজি উচ্চ শিক্ষা ল'বৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰয়োজনীয়তা অনুভৱ কৰি গোটেই অসমখনত আজি যেনেকুৱা ধৰণৰ আমাৰ কলেজ চৰকাৰীভাৱে মডেল ডিগ্ৰী কলেজ খোলাৰ দ্বাৰা দি ইয়াত আমাৰ গোটেইবিলাক ষ্ট্ৰীম ইন্ট্ৰডিউচ কৰাৰ দ্বাৰা দি শিক্ষা গ্ৰহণ কৰাৰ সুবিধা কৰি দিয়া হৈছে। ইউনিভাৰ্চিটি আজি গোটেই অসমত যেনেকুৱা ধৰণৰ এটা খোলাৰ
ব্যৱস্থা কৰা হৈছে মই সঁচাকৈ আমাৰ অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব মই যিটো অঞ্চলৰ পৰা আহিছোঁ আমাৰ কোকৰাঝাৰ বড়োলেণ্ড অঞ্চলত আজি আমি দুখনকৈ ইউনিভাৰ্চিটি পোৱাটো এটা উল্লেখযোগ্য এটা মানে কি কয় সেইটো পদক্ষেপ এটা এটা ঐতিহাসিক পদক্ষেপ বুলি আমি ক'ব লাগিব কোকৰাঝাৰৰ নিচিনা সৰু এটা আমাৰ এই টাউনত দুখনকৈ ইউনিভাৰ্চিটি পোৱা সেইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা আৰু অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক মই ইয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিম আজি শিক্ষাৰ ক্ষেত্ৰত বহু আমাৰ ইয়াত আলোচনা কৰিব লগা পৰ্যালোচনা কৰিব লগা বহুত আছে কাম কৰিব লগা বহুত আছে মই আজি ইয়াত বিশেষকৈ গোটেই অসমৰ বৃহত্তৰ ছাত্ৰৰ কাৰণে যিখিনি পদক্ষেপ লোৱা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ইয়াৰ ওপৰত অসম চৰকাৰখনক ধন্যবাদ দিয়াৰ আৰু প্ৰশংসা দিয়াৰ দ্বাৰা দি আৰু আহি থকা দিনবিলাকত আমাৰ এই চৰকাৰখনে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিখিনি অভাৱ অভিযোগ আছে সেইবিলাক পূৰণ কৰাৰ ব্যৱস্থা যাতে লোৱা হয় মই আজি হাউচত উত্থাপন কৰিছোঁ আজি মই যিটো অঞ্চলৰ পৰা আহিছোঁ বড়োলেণ্ড BTC অঞ্চলৰ পৰা যিহেতু আহিছোঁ গতিকে গোটেই অসমখনৰ লগতে BTC অঞ্চলৰ শিক্ষাৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাকৰ ওপৰত চৰ্চা কৰিবৰ কাৰণে হাউচৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া দেৱৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে কিছুমান জটিল সমস্যাৰ ওপৰত ইয়াত আলোচনা কৰিবৰ কাৰণে মই আগবাঢ়িছোঁ আপোনাসকলে জানে যে BTD অঞ্চল সুদীৰ্ঘকাল আমাৰ ক'বলৈ গ'লে 30 বছৰ 40 বছৰ ধৰি এটা মানে আমাৰ ভয়াৱহ আন্দোলনৰ কবলত পৰা এটা অঞ্চল আছিলে আৰু সেই অঞ্চলৰ বসবাস কৰা মানুহবিলাকে বিশেষকৈ ট্ৰাইবেল জনগোষ্ঠীৰ মানুহ হোৱাৰ কাৰণে সেই সময়ত শিক্ষাৰ গুৰুত্ব আমি বেছিকৈ বুজিব পৰা নাছিলোঁ শিক্ষা অনুষ্ঠানৰ প্ৰয়োজনীয়তা আছে আমি স্কুলবোৰত আমাৰ ল'ৰা ছোৱালীবিলাকক পঠিয়াব লাগে শিক্ষিত কৰিব লাগে এই কথাবিলাকৰ ওপৰত আমাৰ ট্ৰাইবেল জনগোষ্ঠীৰ মানুহবিলাকে বিশেষ তেনেকুৱা ধৰণৰ একো গুৰুত্ব দিয়া নাছিল চিন্তা চৰ্চা কৰিব পৰা নাছিল আৰু আন্দোলন যিহেতু চলি থাকিল গতিকে এই বৃহত্তৰ অঞ্চলত বসবাস কৰা আমাৰ এই ট্ৰাইবেলৰ লগতে এই অঞ্চলত বসবাস কৰা নন ট্ৰাইবেল ভাই ককাইসকলেও সেই সময়ত আন্দোলনৰ দ্বাৰা দি যথেষ্ট তেওঁলোকেও আক্ৰান্ত হ'ব লগা হ'ল তেখেতসকলৰ ওপৰতো প্ৰভাৱটো আন্দোলনৰ প্ৰভাৱ সেইটো পৰিল আজি শিক্ষাৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত যেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছিল ক'বলৈ গ'লে বিশেষকৈ আমাৰ এই শিক্ষাৰ দিশত শিক্ষাৰ ক্ষেত্ৰত বেছিকৈ প্ৰভাৱ পৰাটো আমি দেখিবলৈ পাইছোঁ কিয়নো আমাৰ এই অঞ্চলবিলাকত শিক্ষাৰ গুৰুত্ব বুজি বা তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি পেলাই যেনেকুৱা ধৰণৰ শিক্ষা অনুষ্ঠানবিলাকৰ বনোৱাৰ বা শিক্ষা অনুষ্ঠান খুলিবৰ কাৰণে বা শিক্ষা অনুষ্ঠান বনাবৰ কাৰণে প্ৰয়োজনীয়তা আছিল সেইবিলাকৰ প্ৰতি আমি কোনো গুৰুত্ব দিয়া নাছিল অৱহেলা আমি কৰিছিলোঁ যাৰ কাৰণে বহুত পলমকৈ আমাৰ অঞ্চলবিলাকত শিক্ষা অনুষ্ঠান আমি তাত প্ৰতিষ্ঠা কৰা এই কাৰ্য বা এই প্ৰক্ৰিয়াটো আমাৰ অঞ্চলত হৈ গ'ল আমাৰ অঞ্চলৰ আৰু ইয়াৰ কাৰণে বহুত আকৌ মানে সমস্যা হৈ গ'ল যে সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ আমাৰ এই শিক্ষাৰ যিটো নেকি এটা পদক্ষেপ লোৱা হ'ল সংস্কাৰ পৰিৱৰ্তন আৰু উন্নয়নৰ কাৰণে যিখিনি কাম সুযোগ সুবিধা দিয়াৰ ব্যৱস্থা কৰা হ'ল ইয়াৰ লগতে আমি একেলগে কাপ খুৱাই একেলগে আমি আগবাঢ়িব পৰা মানে নগ'ল আমি আগবাঢ়িব যাব নোৱাৰিলোঁ আমি পিছুৱাই থাকিলোঁ বহু বছৰ পিছত আমাৰ অঞ্চলবিলাকত শিক্ষা অনুষ্ঠানবিলাকৰ প্ৰতিষ্ঠা হোৱাটো অধ্যক্ষ মহোদয় আপুনিও যিহেতু BTC অঞ্চলৰ লগতে লাগি থকা এই অঞ্চলৰ পৰা অহা গতিকে আপুনিও যিহেতু জানে এই ৰিম'ট অঞ্চলত আকৌ ফৰেষ্ট এলেকাবিলাকত বহুত আমাৰ মানুহবিলাক সেই সময়ত থাকিবলৈ ল'লে আৰু এই অঞ্চলবিলাকত আমাৰ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিখিনি কাগজ পত্ৰ প্ৰয়োজন আছে মাটিৰ কাগজ লাগে বা বিভিন্ন ধৰণৰ এইবিলাক মানে নথি পত্ৰৰ প্ৰয়োজন আছে সেইবিলাক সংগ্ৰহ কৰাৰ বেলেকাটো আমাৰ মানে কি কয় সেই সময়ত আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হ'লোঁ ফৰেষ্ট বিভাগৰ ৰেঞ্জাৰ ডিঅ'প'বিলাকে আমাৰ নথি পত্ৰ তেখেতসকলে মাটিৰ কাৰণে যিখিনি প্ৰয়োজন আছে সেইখিনি তেওঁলোকে নিদিলে যাৰ কাৰণে আমি যিখিনি মাটিৰ কাগজ পত্ৰ মানে দিব নোৱাৰিলোঁ ইয়াৰ ফলত শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠা কৰাৰ বেলেগত কাৰ্যকৰী দিশত চৰকাৰী কাম কাজত যথেষ্ট আমি বাধাৰ সন্মুখীন হ'ব লগা হ'ল যাৰ কাৰণে আজি আমাৰ শিক্ষা অনুষ্ঠান অসমৰ বিভিন্ন প্ৰান্তৰ লগত
তুলনা কৰি পেলাই যদি প্ৰভিঞ্চিয়েলাইজ কৰাৰ এটা ব্যৱস্থা আমি যদি ল'ব লগা হয় তেতিয়া আমাৰ অঞ্চলৰ ভালে মানে বহুখিনি শিক্ষা অনুষ্ঠানবিলাকে এইবিলাক কাৰণত আমি মানে বঞ্চিত হ'ব লগা হ'ল আৰু আমাৰ সেই সময়ত আন্দোলন হোৱাৰ কাৰণে আমাৰ চৰকাৰী কাম কাজ কৰিবৰ কাৰণে যিখিনি কাৰ্যালয়ত যাব লগা হয় সেই সময়তো যথেষ্ট অসুবিধাৰ এই পৰিস্থিতি থকাৰ কাৰণে যাব পৰা নগ'ল যাৰ কাৰণে পিছুৱাই থাকিব লগা হ'ল গতিকে এইবিলাক অঞ্চল আজি শিক্ষাৰ দিশত ক'বলৈ গ'লে এটা নতুনকৈহে এতিয়া হাৰ পোৱা এতিয়াহে নতুনকৈ জাগি উঠা এনেকুৱা ধৰণৰ এটা আমাৰ অনুভৱ হয় গতিকে এইবিলাক অঞ্চলৰ শিক্ষা অনুষ্ঠানবিলাক আমি আজি চৰকাৰীকৰণৰ যিটো প্ৰক্ৰিয়া চৰকাৰৰ ফালৰ পৰা লোৱা হ'ল সেইবিলাকত আমি একেলগে কোচ মিলাই আগুৱাই যোৱাত বা আমাৰ শিক্ষা অনুষ্ঠানবিলাকক আমি প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে যিখিনি আমাৰ মানে সঁহাৰি পাব লাগে সেই দিশত আমি যথেষ্ট বঞ্চিত হ'ব লগা হ'ল এই গোটেই দিশটো চাই মেলি ইয়াৰ কাৰণে আমি এই পিছ পৰি থকা অঞ্চল বড়োলেণ্ড অঞ্চলৰ আমাৰ ট্ৰাইবেল ডমিনেটেড অঞ্চল আৰু ট্ৰাইবেলৰ লগতে একেলগে বাস কৰা এই অঞ্চলৰ বৃহত্তৰ জাতি জনগোষ্ঠীৰ কাৰণে এটা এই অঞ্চলত নতুনকৈ শিক্ষাৰ জাগৰণ আৰু বিপ্লৱটো আনিবৰ কাৰণে PTC গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা পদক্ষেপ লোৱা হ'ল সন্মানীয় অধ্যক্ষ মহোদয় এইখন পবিত্ৰ সদনতে যোৱা এছেম্বলি ইলেকশ্যনৰ আগতে যেতিয়া শিক্ষাৰ এই মানে প্ৰভিঞ্চিয়েলাইজেশ্যন বা শিক্ষাৰ এই বিষয়ৰ ওপৰত আলোচনা বিলোচনা কৰা হৈছিল তেতিয়া ইয়াত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াদেৱে তেখেতে কৈছিলে আৰু সেইটো যুক্তিসংগত কথা সাংবিধানিকতা আইনগত কথা তেখেতে ইয়াত উল্লেখ কৰিছিলে সেইটো হ'ল যে যেহেতু BTC বৰ্তমান 6th শিডিউল চৰকাৰ আৰু শিক্ষা বিভাগ আমাৰ মানে 6th শিডিউল অথৰিটি সাংবিধানিকভাৱে তেখেতসকলক ট্ৰেন্সফাৰ কৰা তেখেতসকলক আমি মানে মানে কি কয় গতাই দিয়া এটা ডিপাৰ্টমেণ্ট গতিকে BTCৰ হাতত থকা ট্ৰেন্সফাৰ ছাবজেক্ট হিচাপে আমাৰ এই শিক্ষাৰ ক্ষেত্ৰত বা শিক্ষা বিভাগৰ ক্ষেত্ৰৰ ওপৰত সিধাকৈ অসম চৰকাৰৰ ফালৰ পৰা প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিবৰ কাৰণে আমি এটা পদক্ষেপ ল'ব নোৱাৰোঁ আৰু সেইটো আমাৰ BTC গভৰ্ণমেণ্টে নিজাববীয়াকৈ তেওঁলোকে নিজৰ মানে কি কয় এছেম্বলিত বিল এটা পাছ কৰি পেলাই তেওঁলোকে অনুমোদনৰ কাৰণে গভৰ্ণৰক দিয়াৰ ব্যৱস্থা কৰিব পাৰে এইখিনি কথা ইয়াত হাউচত তেখেতে দাঙি ধৰিছিলে আমিও ইয়াৰ কাৰণে যোৱা এই ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখে আমাৰ মানে BTCৰ বিধানসভাৰ আমাৰ এই অধিৱেশনখনত আমাৰ মহামান্য গভৰ্ণৰ মানে চাহাবৰ মানে কি কয় অনুমোদন মৰ্মে তেখেতৰ ফালৰ পৰা আমি 10 তাৰিখ ৰাতি আমি অনুমোদন পালোঁ যে অহাকালি 11 তাৰিখ আমাৰ ফেব্ৰুৱাৰী মাহৰ যিটো বাজেট কি কয় এছেম্বলি সেশ্যন BTCয়ে বহিব তাত BTC চৰকাৰৰ ফালৰ পৰা এডুকেশ্যন বিল ইন্ট্ৰডিউচ কৰিব পাৰিব বুলি তেখেতৰ পৰা এটা যেটো এটা আমালৈ অনুমোদন প্ৰেৰণ কৰিলে আৰু তেখেতৰ অনুমোদনৰ প্ৰতি সন্মান শ্ৰদ্ধা জনাই আমি BTC গভৰ্ণমেণ্টে যোৱা 11 তাৰিখ ফেব্ৰুৱাৰী মাহত এটা বিল পাছ কৰি পেলাই অসম চৰকাৰলৈ আমি গভৰ্ণৰ চাহাবৰ যাতে অনুমোদন লাভ কৰিব পাৰোঁ ইয়াৰ কাৰণে পঠিয়াই দিছিলোঁ কিন্তু অতি দুৰ্ভাগ্যৰ মানে অতি আমাৰ মানে কি কয় সেইটো আফসোসৰ কথা এতিয়ালৈকে এই বিলখন পাছ আমি কৰি ল'ব পৰা নাই আইনত পৰিণত কৰিব পৰা নাই গভৰ্ণৰ চাহাবৰ অনুমোদনৰ যেটো প্ৰয়োজন আছিল সেই অনুমোদন আমি এতিয়ালৈকে পোৱা নাই কিয়নো অসম চৰকাৰৰ থ্ৰয়েদি সেই বিলখন গভৰ্ণৰ চাহাবলৈ যাব লগা হোৱাৰ কাৰণে এতিয়াও দিছপুৰৰ আমাৰ ইয়াতে এই বিলখন ঘূৰি আছে গতিকে সোনকালে অসম চৰকাৰৰ ফালৰ পৰা BTC এছেম্বলিত পাছ কৰি পঠিয়াই দিয়া সেই বিলখন সোনকালে গভৰ্ণৰ চাহাবৰ তালে পঠিয়াই দিয়াৰ যাতে ব্যৱস্থা কৰা হয় সেই প্ৰক্ৰিয়াটো যাতে স্পীড আপ কৰা হয় এক্সপেক্টাইড কৰা হয় উইদাউট এনি মানে ব্ৰিংগিং মানে মেজৰ চেঞ্জেছ টু দি মানে মানে এডুকেশ্যন বিল সেইটো যাতে কৰা হয় ইয়াৰ কাৰণে আজি হাউচত মই দাবী জনাইছোঁ চৰকাৰৰ ওচৰত এইখিনি আমাৰ BTC বাকী ছাত্ৰ ছাত্ৰী টিচাৰসকলৰ হৈ মোৰ এটা দাবী থাকিল এতিয়া ইয়াৰ লগে লগে মই কিছুমান পইণ্ট ইয়াত উত্থাপন কৰিব খুজিছোঁ যে আমাৰ BTC অঞ্চলত নতুনকৈ এটা ডিষ্ট্ৰিক্ট নিৰ্মাণ কৰা হ'ল তামোলপুৰ ডিষ্ট্ৰিক্ট আৰু তামোলপুৰ ডিষ্ট্ৰিক্ট আগত যেহেতু বাক্সা ডিষ্ট্ৰিক্টৰ লগত আছিলে বাক্সা ডিষ্ট্ৰিক্টৰ IAS বাক্সা ডিষ্ট্ৰিক্টৰ DO তেখেতসকলে এই শিক্ষা বিভাগটো চাইছিলে গোটেই বাক্সা ডিষ্ট্ৰিক্টৰ যিবিলাক অনুষ্ঠান আছে কিন্তু নতুনকৈ
তামোলপুৰ ডিষ্ট্ৰিক্ট বাক্সা ডিষ্ট্ৰিক্টৰ পৰা এইটো ভাগ কৰি লৈ যোৱাৰ পাছত তামোলপুৰ ডিষ্ট্ৰিক্টৰ কাৰণে এডুকেশ্যন বিভাগ শিক্ষা বিভাগটো চোৱা কৰিবৰ কাৰণে BTCত এতিয়া একো মেকানিজম নাই বাক্সা ডিষ্ট্ৰিক্টৰ DO বাক্সা ডিষ্ট্ৰিক্টৰ IS বাক্সা ডিষ্ট্ৰিক্টৰ কৰ্মচাৰীসকলে আজিৰ তাৰিখলৈকে তামোলপুৰ ডিষ্ট্ৰিক্টটো চলাই থাকিব লগা হোৱাত যথেষ্ট বাধাৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ল তাত আমাৰ IS অফিচৰ দৰকাৰ আছে তাত আমাৰ BO অফিচৰ দৰকাৰ আছে GI অফিচ DO অফিচৰ দৰকাৰ আছে টোটেল এডুকেশ্যন মেচিনাৰী আমাৰ মানে কি কয় তামোলপুৰ ডিষ্ট্ৰিক্টৰ এই টোটেল ইষ্টাব্লিছমেণ্ট টোটেল ছেটআপ আমাৰ মেন পাৱাৰৰ পৰা আৰম্ভ কৰি সোনকালে তামোলপুৰ ডিষ্ট্ৰিক্টৰ কাৰণে যাতে চেংচন কৰি দিয়াৰ ব্যৱস্থা কৰা হয় ইয়াৰ কাৰণে মই আজি হাউচত আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ মই দাবী জনাইছোঁ ইয়াৰ লগে লগে আমাৰ 82খন গাঁও বিশ্বনাথ চাৰিআলি আৰু আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ অধীনস্থ যিবিলাক অঞ্চল BTCত এতিয়া সোমাইছে তেখেতসকলে এতিয়া কিন্তু এক প্ৰকাৰ নো মেন্স লেণ্ডত থকাৰ নাগৰিকৰ দৰে ভুগি আছে কিয়নো আজি BTC অঞ্চলত সোমাই অহাৰ পিছত তেওঁলোকে ওদালগুৰিৰ ISৰ ওদালগুৰি DO ওদালগুৰি DIৰ ওচৰত যাব লগা হয় 250 কিলোমিটাৰ 250 কিলোমিটাৰ এটা চিগনেচাৰৰ কাৰণে ওদালগুৰি ISৰ ওচৰত আহিব লগা হোৱা GI DOৰ ওচৰত আহিব লগা হোৱা সেইটো সম্ভৱ নহয় গতিকে একেসকলে না অসমৰ পৰাও অসমৰ যিবিলাক অফিচাৰ আছে বিশ্বনাথ চাৰিআলি আৰু আমাৰ শোণিতপুৰ জিলাৰ যিবিলাক ফেৰেন আমাৰ আগৰ যিবিলাক অফিচ আছে তেওঁলোকৰ পৰা সঁহাৰি পাইছে সমৰ্থন পাইছে না BTC অঞ্চলৰ পৰাও আমি ভালকৈ তেখেতসকলক এডমিনিষ্টাৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰি দিব পাৰিছোঁ আজি বহুত বেয়া অৱস্থাত আছে গতিকে একেসকলৰ লগত আলোচনা কৰি আমি যিটো গম পাইছোঁ যিটো আমি বুজিছোঁ তেওঁলোকৰ দাবীটো হ'ল যে ফেৰেন বিশ্বনাথ চাৰিআলি আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যিটো IS অফিচ আছে DO অফিচ আছে DI অফিচ আছে BO অফিচ আছে এইবোৰ অফিচতে এতিয়া তাতে BTC চেল বুলি এটা যদি টেবুল বনাই দিয়া হয় তেখেতসকলৰ কাৰণে কাম কৰিবলৈ যথেষ্ট ভাল হ'ব ওদালগুৰিলৈকে যোৱা ওদালগুৰিলৈকে গৈ পেলাই তাত কাম কৰা তেওঁলোকৰ কাৰণে সম্ভৱ নহয় আকৌ সেইফালে অসমৰ যিবিলাক আমাৰ অফিচ ইষ্টাব্লিছমেণ্ট আছে তেখেতসকলেও BTC অঞ্চলৰ হোৱাৰ কাৰণে এইবোৰ স্কুলৰ একো দায়িত্ব নলয় গতিকে মই অধ্যক্ষ মহোদয় আপোনাৰ থ্ৰুৱেদি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে বিশ্বনাথ চাৰিআলি আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আমাৰ যিবিলাক অফিচ ইষ্টাব্লিছমেণ্ট আছে ছেটআপ আছে ইয়াৰ লগতে BTC চেল BTC অঞ্চলৰখিনি চোৱা কৰিবৰ কাৰণে সেইখিনি যাতে সোনকালে ব্যৱস্থা কৰি দিয়া হয় নহ'লে তাতে কি হ'ব যে কমপ্লিটলি এডুকেশ্যন চিষ্টেম উইল বি একদম ব্ৰেকডাউন ব্ৰেকডাউন আহি যাব তাতে আমাৰ এডুকেশ্যন চিষ্টেম একেবাৰে নাইকিয়া হ'ব গতিকে ইয়াৰ পৰা আমি ৰক্ষা কৰিবলৈ হ'লে এইখিনি ব্যৱস্থা কৰাটো উচিত এতিয়া মই আকৌ আমাৰ যেটো এটা হেৰি আছে শিক্ষা অনুষ্ঠানবিলাকৰ যিবিলাক অৱস্থা বিশেষকৈ কলেজৰ বেলেকাত এটা ডিপাৰ্টমেণ্টত মাত্ৰ দুজনহে চেংচন পোষ্ট আছে দুটা চেংচন পোষ্ট য'ত নেকি এনৰলমেণ্ট এটা টিচাৰৰ এগেইনষ্টত 100ত বেছি আছে তাতে দুজন মাত্ৰ এটা ডিপাৰ্টমেণ্টৰ লেকচাৰাৰ ইয়াৰ দ্বাৰা দি এটা ডিপাৰ্টমেণ্ট কেতিয়াও চলাব নোৱাৰে গতিকে কলেজবিলাকত এতিয়া টিচাৰ এপইণ্টমেণ্ট দিবৰ কাৰণে পোষ্ট ক্ৰিয়েশ্যনৰ ব্যৱস্থা কৰিব লাগে সোনকালে এইবিলাক ফিল আপ কৰাৰ ব্যৱস্থা কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলৰ ভালৰ কাৰণে তেওঁলোকৰ জীৱন ৰক্ষা কৰাৰ স্বাৰ্থত ইয়াৰ লগতে আমাৰ কোকৰাঝাৰ ইউনিভাৰ্চিটি 2024 চনত এইটো ইষ্টাব্লিছ কৰা হৈছিলে মই ধন্যবাদ দিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক এই ইউনিভাৰ্চিটিখন আমাক দিয়াৰ কাৰণে কিন্তু এতিয়া দুঃখজনক ঘটনাটো হ'ল এই ইউনিভাৰ্চিটিখনত এজনেই মাত্ৰ ইউনিভাৰ্চিটিৰ এমপ্লয়ী আছে এপইণ্টেড বাই দি গভৰ্ণমেণ্ট তেওঁ হ'ল ভাইচ চেঞ্চেলাৰ ইয়াৰ পিছত তেখেতক সহায় কৰিবৰ কাৰণে যিমানখিনি
এমপ্লয়ি আছে যিমানখিনি লেকচাৰাৰ আছে এজনো কিন্তু এপইণ্টেড নহয় চৰকাৰীভাৱে এজন টিচাৰো নহয় এজন কৰ্মচাৰীও নহয় পুৰণা কোকৰাঝাৰ কলেজৰ যিখিনি আমাৰ লেকচাৰাৰসকল আছে তেখেতসকলকে আজি আমি পাঠদান দিবৰ কাৰণে ব্যৱহাৰ কৰি আছোঁ কিয়নো কোকৰাঝাৰ কলেজখনক আপগ্ৰেডেড কৰি পেলাই ইউনিভাৰ্চিটিখন বনোৱা হৈছিল আৰু কোকৰাঝাৰ কলেজৰ যিসকল লেকচাৰাৰ এই লেকচাৰাৰসকলক আজি ইউনিভাৰ্চিটিৰ এজন টিচাৰ হিচাপে তেওঁলোকে যাতে ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰে ইয়াৰ কাৰণে ব্যৱহাৰ কৰি থাকিব লগা হ'ল আৰু ইয়াৰ পিছত ইয়াৰ কাৰণে বহুত সমস্যা আহি গ'ল এতিয়া আমাৰ কোকৰাঝাৰ ইউনিভাৰ্চিটিত 20টা ডিপাৰ্টমেণ্ট আছে 20টা ডিপাৰ্টমেণ্টৰ মাজত মাত্ৰ 4টা ডিপাৰ্টমেণ্টতহে পিজি আছে মানে 4টা ডিপাৰ্টমেণ্টত পিজি নাই 16টা ডিপাৰ্টমেণ্টত পিজি আছে তাত যিবিলাক আমি টিচাৰ এংগেজ কৰিছোঁ টোটেল 38 জন আমি কণ্ট্ৰাকচুৱেলত আমি তেখেতসকলক মানে 10,000কেই দৰমহা দি তেওঁলোকৰ দ্বাৰা দি ইউনিভাৰ্চিটিখন আমি চলাই আছোঁ টোটেল 38 কণ্ট্ৰাকচুৱেলত আৰু এতিয়া আমাক লাগে 70 টোটেল 72 জন আমাৰ লেকচাৰাৰৰ প্ৰয়োজন আছে এতিয়া এইখন ইউনিভাৰ্চিটিত যদি আমি পিটিআৰটো চাব যাওঁ তেতিয়া কি হৈছে ইউজিচি নৰ্মছ মতে এটা টিচাৰৰ এগেইনষ্টত 20 জনহে মাত্ৰ ছাত্ৰ থাকিব লাগে 20 জনৰ এগেইনষ্টত এজন টিচাৰ থাকিব লাগে এইটো কি হৈ আছে এতিয়া কোকৰাঝাৰ ইউনিভাৰ্চিটিত এজন টিচাৰৰ এগেইনষ্টত 150 জন ছাত্ৰ ছাত্ৰীসকল পঢ়ি আছে সেইটো আনমেনেজেবল গতিকে সোনকালে আমাৰ এই ইউনিভাৰ্চিটিত ৰেগুলাৰ টিচাৰ এপইণ্টমেণ্ট দিয়াৰ কাৰণে পোষ্ট ক্ৰিয়েট কৰিব লাগে ৰেগুলাৰ টিচাৰ এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা হাতত ল'ব লাগে মই এইখিনি দাবী জনাইছোঁ আৰু লগতে আমাৰ পকেৰাগ্ৰাম কলেজত ছায়েন্স ষ্ট্ৰীম ইন্ট্ৰডাকশ্যনৰ কাৰণে মই যোৱা 10টা বছৰ এই সদনত আৱাজ উত্থাপন কৰি আহিছোঁ কিন্তু অতি দুৰ্ভাগ্যজনক 10টা বছৰতো অন্যান্য কলেজবিলাকত যদিও ছায়েন্স ষ্ট্ৰীমবিলাক ইন্ট্ৰডিউচ কৰা হ'ল পকেৰাগ্ৰাম কলেজৰ ছাত্ৰ ছাত্ৰীসকলে কি অন্যায় কৰিছে কি পাবৰ কাম কৰিছে মই বুজিব পৰা নাই আমাৰে ল'ৰা ছোৱালীবিলাকে পঢ়ি আছে সেইখন কলেজত পঢ়া ছাত্ৰ ছাত্ৰীসকলে আজি ছায়েন্স পঢ়িবৰ কাৰণে সুবিধা কেলেই নাপায় মই বুজিব পৰা নাই আমি ধৰিব পৰা নাই আমি কি অন্যায় কৰিছোঁ যোৱা 10টা বছৰ ধৰি মই এই সদনখনত উত্থাপন কৰি আহিছোঁ আজিলৈকে হোৱা নাই এইটো সোনকালে পূৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে নট অনলি ইন পকেৰাগ্ৰাম কলেজ জনতা কলেজ চেৰপাংগুৰি মোৰ সমষ্টিত যিটো আছে তাতো ছায়েন্স ষ্ট্ৰীম ইন্ট্ৰডাকশ্যনৰ কাৰণে দাবী জনোৱা হৈছিল আজিলৈকে পূৰণ হোৱা নাই এতিয়া আমাৰ ডাঙৰ এটা সমস্যাটো হ'ল যে ওদালগুৰি ডাইট বাক্সা ডাইট এক মিনিট আৰু আপোনালোকৰ সময় আছিলে 33 মিনিট য়েছ আপোনাৰ কাৰণে ইয়াতে দিয়া আছিলে 25 মিনিট 23 মিনিট মানে 15 মিনিট আছিলে 23 মিনিট পাৰ হৈ গ'ল 10 মিনিট পাৰ হৈ গ'ল জাষ্ট 2 মিনিট মোৰ 25 মিনিট মই কমপ্লিট কৰিম বেলেগে পিছৰজনে আকৌ মানে হেৰি হৈ যাব পিছৰজনেও হ'ব মই জাষ্ট মানে 2 মিনিট ক'ব এইখন কৰি মাৰি আৰু 3 নম্বৰজনৰ টাইমটো কমি যাবগৈ 10 মিনিট মানে 10 মিনিট মই যিহেতু ক'লোঁ এনাডাৰ 2 মিনিটছ কৈ পেলাই মই 25 মিনিটটো কমপ্লিট কৰিম বাকীখিনি আমাৰ মোৰ কলিগবিলাকে ক'ব এতিয়া ওদালগুৰি ডাইট বাক্সা ডাইট আৰু আমাৰ চিৰাং ডাইট 3টা ডাইটত এতিয়ালৈকে আমাৰ DLED ক্লাছ হোৱাই নাই এতিয়া টিচাৰ হ'বলৈ হ'লে টেট পাছ হ'বই লাগিব DLED পাছ হ'বই লাগিব গতিকে এইখিনি DLED পঢ়িবৰ কাৰণে ডাইটত আজিলৈকে যদি টিচাৰ এপইণ্টমেণ্ট দিয়া নহয় ডাইটখন বনাই দিয়াৰ পাছতো আজিলৈকে সেইটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পঢ়িবৰ কাৰণে ব্যৱস্থা কৰি যদি দিয়া নহয় সেইটোতো আচৰিত কথা হ'ব অধ্যক্ষ মহোদয় গতিকে আজিৰ এই য'ত নেকি এছেঞ্চিয়েল কোৱালিফিকেশ্যন ৰিকুইজিট কোৱালিফিকেশ্যন DLED আমাৰ LP UPৰ কাৰণে এই DLEDৰ ব্যৱস্থা পঢ়িবৰ কাৰণে যাতে ছাত্ৰ ছাত্ৰীসকলে এইখিনি সুবিধা যাতে পায় চৰকাৰৰ পৰা এই 3টা ডাইটত সোনকালে
এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা, লেকচাৰাৰ এপইণ্টমেণ্ট দিয়াৰ, ইনষ্ট্ৰাক্টৰ এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰিব লাগে, মই এইখিনিত দাবী জনাইছোঁ। লগতে আজি আমাৰ BTC অঞ্চলত কোকৰাঝাৰত যোৱা 20-25 বছৰ ধৰি IS নাই। ইনস্পেক্টৰ অফ স্কুল, no inspector of school, no district elementary officer, no DI, কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আজি নাই। ডাইৰেক্টৰ অকলে, ডাইৰেক্টৰ BTC এডুকেশ্যন, তেখেতে নিজে DO হয়, নিজে DI হয়, নিজে IS হয়। আজি চাৰিটা চাৰ্জ লৈ পেলাই ডাইৰেক্টৰ ডাঙৰীয়াই কাম কৰিব লগা হোৱাৰ কাৰণে আজি তেখেতৰ অৱস্থা ইমানে অভাৰলোডেড, ইমানে অভাৰ প্ৰেছাৰত থাকি কাম কৰিব লগা হয়। এজন মানুহক ইমান একেবাৰে লোড দি কাম আদায় কৰাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। এইটো ভাল ঘটনা নহয়। মই বাৰে IS কোকৰাঝাৰত এপইণ্টমেণ্ট দিব লাগে, পষ্টিং কৰিব লাগে বুলি দাবী জনাই আহিছোঁ। আজিলৈকে কিন্তু আমাক দিয়া নাই। কাৰণটো কি মই নাজানো। ডাইৰেক্টৰ চাহাবৰ আজি প্ৰমোশ্যন হোৱাৰ কেতিয়াবাই ডিউ হৈ গ'ল। আজি গ্ৰেডুৱেশ্যন লিষ্টত তেখেতে জইণ্ট ডাইৰেক্টৰত প্ৰমোশ্যন পাব লাগে, নাম্বাৰ 1তে আছে গ্ৰেডুৱেশ্যন লিষ্টত। তথাপিও আজিলৈকে তেখেতক 1 নম্বৰত থকা স্বত্তেও প্ৰমোশ্যনো দিয়া নাই। অথচ আমি তেখেতৰ পৰা অজস্ৰ কাম আদায় কৰিছোঁ। সেই অফিচাৰজনক আজি নিজৰ যিটো অধিকাৰ, নিজৰ যিটো প্ৰাপ্য, তাৰ পৰা তেখেতক বঞ্চিত কৰি ৰখা, সেইটো এক প্ৰকাৰ অন্যায় হৈছে। এইটো ঠিক হোৱা নাই। মই এতিয়া হাউচত দাবী জনাব খুজিছোঁ যে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কাৰণে সোনকালে ৰেগুলাৰ IS DO এপইণ্টমেণ্ট দিব লাগে, পষ্টিং কৰিব লাগে। আৰু টু এছিষ্ট দি প্ৰেজেণ্ট ডাইৰেক্টৰ এডুকেশ্যন অফ BTC, ইমিডিয়েট এপইণ্টমেণ্ট অফ ডেপুটি ডাইৰেক্টৰ BTCত আমাৰ চৰকাৰৰ পৰা এপইণ্টমেণ্ট দি পঠিয়াব লাগে, যাতে আমি পূৰ্ণদমে BTCৰ আমাৰ শিক্ষা বিভাগটো শক্তিশালীভাৱে আমি চলাব পাৰোঁ। ইয়াৰ কাৰণে এই হাউচখনত মই আজি দাবী জনাইছোঁ। মই আৰু বেছি ক'ব নাযাওঁ। আমাৰ কি কয়, মোৰ বন্ধুবিলাকে আকৌ ক'ব, মই এইখিনি কি কয়, যিখিনি হাউচত আজি মই দাবী ৰাখিছোঁ, অধ্যক্ষ মহোদয় আপুনি BTCৰ লগত আছে, আমি একেলগে আছোঁ, যিহেতু BTCৰ এই সমস্যা সমাধান কৰি দিয়াৰ বেলেকাত যাতে চৰকাৰে গুৰুত্ব আৰোপ কৰে, ইয়াৰ কাৰণে আপোনাৰ পৰাও যাতে অলপ আমাক সহায় কৰিলে নথৈ আনন্দিত হ'ম। BTCবাসী ৰাইজে আপোনাক অজস্ৰ আশীৰ্বাদ, আপোনাক ধন্যবাদ দিব। এইখিনি কি কৈ মই সমাপ্ত কৰিছোঁ। থেংক ইউ। আপুনি